জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'ৰ সৈতে। তো আজি মই গৈ আছোঁ বঙাইগাঁৱত নবৈ হোম চাবৰ লগতে আৰু কিছুমান মোৰ কাম আছে, তো সেই কামবোৰো কৰিম। তাৰপিছত যাম আৰু এঠাইলৈ, তো তাত কি আছে সকলোবোৰ দেখুৱাম। আৰু লগতে নবৈ হোম চাবৰ এক্সপিৰিয়েঞ্চটো জনাম, তো ভিডিঅ'টো চাব শেষলৈকে। মই এতিয়া যাম ট্ৰেইনেৰে। তো কিহৰ ট্ৰেইন আছে 11:48, 10:48। তো কিন্তু মই বাছেৰে যাব পাৰিলোঁ, কিন্তু যিহেতু ট্ৰেইনত ভাড়া কম আৰু ট্ৰেইনত গ'লে মোৰ বেছি সুবিধা হয়, গতিকে মই ট্ৰেইনত যাম। তো বাছত যোৱাতকৈ বাছত মই গৈ ভাল নাপাওঁ। তো এতিয়া আহিছোঁ ষ্টেচনলৈ, তো তাত ৰখিম, তাৰপিছত যাম। আৰু এইটোৱে আমাৰ ওচৰত থকা ষ্টেচনটো, মোৰ ঘৰৰ পৰা মাত্ৰ 5 মিনিট দূৰত। আৰু এতিয়ালৈকে টিকেট দিয়া নাই, যিটো ট্ৰেইনখন অলপ দূৰত আছে। এতিয়া টিকেট ল'লোঁ, টিকেটৰ দাম মাত্ৰ 10 টকা, যিহেতু আমাৰ পৰা বেছি দূৰত নহয়, মাত্ৰ 35 কিলোমিটাৰ। আৰু প্ৰায় এঘণ্টা মূৰত ট্ৰেইনখন আহিল, আৰু ট্ৰেইনখন বেছিভাগ খালী। আৰু এইফালে বাহিৰত কাম চলি আছে, যিহেতু নতুনকৈ প্লেটফৰ্ম এটা বনাই আছে। আৰু মই এতিয়া ট্ৰেইনত নগৈ বাছত আহিলোঁ। কিয় আহিলোঁ সেইটো পিছত জনাই আছোঁ। আৰু ফাইনেলি এতিয়া মুভি শেষ হ'ল, আৰু এতিয়া বাজিছে 4টা। মোৰ ট্ৰেইন আছে 5টা পাছত। এতিয়াও এঘণ্টা সময় আছে। ভাবিলোঁ কি মই এতিয়া ষ্টেচন খোজকাঢ়ি যাওঁ। ষ্টেচন ইয়াৰ পৰা মাত্ৰ 20 মিনিট সময় লাগিব। লগতে আপোনালোকে তাৰ ওচৰত থকা ঠাইখিনি দেখো, ইয়াতে ৱালবোৰ এনেকৈ ইক' পাৰ্ক আছে, ধুনীয়াকৈ এইবোৰ চব শিকি থোৱা হৈছে। আৰু সেইখন হ'ল বঙাইগাঁও কলেজৰ ফিল্ড। আৰু এতিয়া বাজিছে 5টা। মই আহিবলৈ ষ্টেচনত, আৰু এতিয়া যাম ঘৰলৈ। গাইজ, মুভি শ্ব' আহে, ঘূৰাও আহে, কিন্তু এটাই যে বেয়া লাগিল যে মই মুভিখনত লেটকৈ গৈ পালোঁ। আচলতে কি হ'ল যে মই ট্ৰেইনত যোৱাৰ কথা আছিল, যিহেতু ট্ৰেইনত ভাড়া কম বা সুবিধা হ'ব যি ওচৰতে। ট্ৰেইনত ৰখিছোঁ, কিন্তু কি হ'ল যে জগি পাম মানে আমাৰ ষ্টেচনত ট্ৰেইনখন কমেও 50 মিনিটকৈ বেছি ৰখিলে। তো মই ভাবিলোঁ যে এনেই লেট হৈ আছে, আকৌ যদি ট্ৰেইনত যোৱাৰ পিছত আকৌ যদি বেলেগ ঠাইত আকৌ ৰখে, গতিকে মই কি কৰিলোঁ যে মই ট্ৰেইনৰ পৰা নুমিলোঁ, ভাবিলোঁ যে বাছত যাম। কিন্তু যেতিয়াই মই ট্ৰেইনৰ পৰা নুমিলোঁ, অলপ দূৰ খোজ কঢ়াৰ পিছত ট্ৰেইনখন ষ্টাৰ্ট দিল। কিন্তু ভাবিলোঁ নুমিছোঁ যদি বাছতে যায়, এতিয়াতো মই দৌৰাইতো উঠিব নোৱাৰোঁ ন। গতিকে মই কি কৰিলোঁ যে মই ভাবিলোঁ বাছত যোৱাটো ঠিক কৰিলোঁ। এইফালে বাছ ষ্টেণ্ডত ৰখি আছোঁ, বাছ নাহে। তাৰপিছত বহুত পিছত এখন বাছ আহিল। আপোনালোকে জানে বাছবোৰ লাহে লাহে যায়। এনেকৈ যোৱাৰ পিছত মই কমেও মোৰ 20 মিনিট লেট হ'ল। তথাপি মানে চাই আৰু এক্সপিৰিয়েঞ্চটো কি ক'ম বোলে, এনেকুৱা মুভি মানে যিসকলে চাইছে সেইসকলে বুজি পাইছে। যিসকলে চোৱা নাই, আপোনালোকে মুভিখন এবাৰ চাব আৰু তাৰপিছত ক'ব যে কেনেকুৱা লাগিছে। কোনে মুভিখন চাব বা কোনে চোৱা অলৰেডি চাইছে, তলত কমেণ্ট কৰিব। এতিয়া মই ঘৰত গৈ আছোঁ ট্ৰেইনত। অভিয়াছলি মোৰ ষ্টেচনৰ ওচৰতে হয়, বাছত যোৱাতকৈ মই বেছি বাছত যাব নোৱাৰোৱে। ভিডিঅ'টো ইমানতে। যদি ভাল লাগিল তেনে লাইক কৰিব।